নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভ্লগলৈ আশা কৰো সকলো ভালে আছে আৰু এয়া দেখিছেনে ভুলে কলি পেলাইছে আসলতে প্ৰথমটো ভ্লগতে যেহেতু মই আমাৰ বাৰীখনৰ অকনমানকৈ আপোনালোকক দেখুৱাইছিলো আৰু এয়া হেদালিত এতিয়া ভুলে কলি পেলাইছে আৰু আনফালে কুণ্ডুলিও বগাই আছে আনখন হেদালিত লাও কুমুৰা আৰু উৰহি আছিল সেইখিনি মই আজি দেখুৱা নহল বাৰু কেতিয়াবা আকৌ খেয়াও দেখুৱাম খেয়া অকনকে কলি পেলাইছে কিন্তু বহুত ওপৰত কলি পেলোৱাৰ কাৰণে যেটো মই ঢুকি নাপাওঁ আজি দেখুৱাবলৈ থাকিলে এয়া হৈছে কুণ্ডুলি আৰু পাছফালে আসলতে ওলাই আহিছিল গৰু নিবলৈ কাৰণে মাৰ লগত যেহেতু গৰু এৰালত আছিল আৰু সেই সময়তে এইখিনি ভিডিঅ' কৰি থলো ভাবিলো আপোনালোককো দেখুৱাই দিও মা গৰুজনী লৈ গ'ল আৰু মই অকনমান আগুৱাই আহিলো এই দৃশ্যখিনি অকনমান আপোনালোকক দেখুৱাও বুলি যেহেতু এতিয়া অসমত গাঁওবোৰত এয়া দৃশ্য সহজলভ্য তথাপি ভাবিলে অকনমান আপোনালোকক দেখুৱাও যেহেতু এবাৰ আমাৰ খেতি কৰা নহল গটিকে পথাৰবোৰ উকা হৈ পৰি আছে কিন্তু আমাৰ কাখৰীয়া এই সকল লোকে এয়া খেতি কৰিছে আৰু হেয়া গেৰেলি ওলাইছে কেইটামান দিনৰ পিছত কি যে ধুনিয়া হ'ব দেখিবলৈ পথাৰবোৰ যেতিয়া একদম খুনুৱালি হৈ পৰিব তেতিয়া আৰু ভাল লগা হ'ব আৰু আহক এতিয়া আজিৰ ভ্লগটো আসলতে আজিৰ ৰেচিপিটো আৰম্ভ কৰো আৰু এয়া আজিৰ ৰেচিপিটোৰ কাৰণে ইয়াত জলকীয়া পিয়াজ আৰু বিলাহী কাটি লোৱা হৈছে পিয়াজখিনি কুটা নাই আৰু তাৰ পাছতে আমি এয়া লৈ লৈছো মই আদা নহৰু আৰু জালুক ইফালে আলু সৰু সৰুকৈ কুটি লৈছে মসুৰ দালি অকনমানো তিয়াই কুমুলাই লৈছে মায়ে যেহেতু আজিৰ ৰেচিপিটো হৈছে আমাৰ বিলাহী মসুৰ দালি আলু দি পেলাই শুকান মাছৰ এখন আঞ্জা আৰু বলক কেনেকৈ ৰান্ধিছো সেইখিনি চাই লওঁ আমি কেৰাহী এখন গৰম কৰি তাতে তেল দি পেলাই পিয়াজ আৰু জলকীয়া কেডোখৰ এনেদৰে ভাজি লম তাৰ পাছতে ইয়াত আমি পৰ্যায়ক্ৰমে সকলোবোৰ বস্তু দি যাম ভিডিঅ'টো চাই থাকক পিয়াজখিনি ভাজি অকণমান ৰঙচুৱা হওঁতে ইয়াত আমি নহৰু পিছা অকণমান দি দিছো আৰু এদৰে দিয়াৰ পিছত অকণমান ভাজি ল'ব তেতিয়া আসলতে নহৰুৰ কেঁচেমা গোন্ধটো অকণমান কমি যায় আৰু আঞ্জাখনো খাবলৈ সোৱাদ হয় এতিয়া ইয়াত তিয়াই লোৱা মসুৰ দালিখিনি টুকি পেলাই দি দিছো আৰু এনেদৰে দাইলখিনি দিয়াৰ পিছত আমি ইয়াত কুটি থোৱা আলুখিনি দি দিম আৰু কুটি থোৱা আলুখিনি দি পেলাই অকণমান ভাজি ল'ম ভাজি লোৱাৰ পিছত ইয়াত নিমখ হালধি আৰু অকণমান জিৰা গুৰি দিম আপোনালোকে যদি ইচ্ছা কৰে অন্যান্য কিবা মা মছলাও দিব পাৰে কিন্তু আমি নাই দিয়া আৰু আমি জলকীয়া গুৰিও দিয়া নাই কাৰণ যেহেতু কেঁচা জলকীয়া আমি দিছোৱে জ্বলা হ'বৰ বাবে সেইবাবে আমি নতুনকৈ আকৌ জলকীয়া গুৰি নিদিও নিমখ হালধি আৰু জিৰা গুৰি অকণমান দিম দি পেলাই অকণমান লৰাই তাতে অকণমান পানী দি পেলাই এইখিনি সিজিবলৈ এৰি দিম আৰু এইদৰে মা মছলা দিয়াৰ পিছত আঞ্জাখিনি অকণমান ভাজি ল'ম ভাজি পেলাই তাত পানী দি পেলাই সেইখিনি সিজিবলৈ এৰি দিম আৰু এয়া এতিয়া ইয়াত অকণমান পানী দি পেলাই সেইখিনি সিজিবলৈ দিম আৰু অকণমান তাৰ পিছতে আৰু অকণমান পানী দি পেলাই উতলিবলৈ দিম আৰু আনফালে এয়া শুকান মাছ গৰম পানী দি ধুই লৈছো আৰু এয়া আঞ্জাখিনি আমাৰ উতলি আছে আৰু এইখিনিতে আমি ইয়াত কুটি থোৱা বিলাহী কেডোখৰো দি দিম তাৰ পিছতে আমি ধুই থোৱা শুকান মাছ কেডোখৰ তেলত অকণমান ভাজি ল'ম ভাজি পেলাই ইয়াত যেহেতু তেতিয়ালৈ উতল আহিবই আৰু বিলাহী অকণমান সিজিব তেতিয়া আমি মাছখিনি তাত দি দিম আৰু এতিয়া আমি ইয়াত ভাজি লোৱা মাছ কেডোখৰ দি দিম আঞ্জাখিনি যেহেতু সিজিছে আৰু উতলি আছে এয়া আমি ভাজি থোৱা মাছখিনি ইয়াত দি দিছো ইয়াৰ মাজতে মই জালুক আৰু আদা নহৰু পিছাখিনি পাতত দি ললো কিন্তু সেয়া আসলতে ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু এয়া আমাৰ আঞ্জাখন প্ৰায় খাব পৰা হৈ উঠিছে আৰু তাৰ পাছতে মই গৰমে গৰমে এয়া বাটিত উলিয়াই ললো আৰু গৰম গৰম ভাতৰ লগত পৰিবেশন কৰিলো এইফালে আমাৰ থালি ৰেডি হৈ গ'ল দেই আদা এটুকুৰা
জালুক পাতত দিয়া, যিহেতু চৰ্দি হৈ আছে। আৰু এইখন আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। বোলো এতিয়া আমি খাওঁ দেই, বাই বাই।